নমস্কাৰ আৰ্টিষ্ট কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ঘৰতে অতি সাধাৰণভাৱে বনাব পৰা চলে ভটোৰে। এই চলে ভটোৰে আমাৰ সকলোৰে অতি প্ৰিয়। যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া চাওঁ আমি কি কি ইনগ্ৰেডিয়েণ্টছ আছে ইয়াত। এয়া চাওক, আমি লৈছোঁ ময়দা। মই অলপ সৰহকৈ লৈছোঁ ময়দা। আপোনালোকে যদি কমকৈ বনায় তেনেহ'লে পৰিমাণটো কমকৈ ল'ব। ইয়াৰ লগত মিলাইছোঁ আমি নিমখ, অকণমান চেনি, অকণমান চুজি দিব আৰু এয়া দিছোঁ দৈ। গোটেইখিনি ভালকৈ এতিয়া আমি মিলাই ল'ম। এয়া ভালকৈ মিলাই ল'ব। মিলাই লৈ ঠাণ্ডা পানীয়ে অলপ অলপকৈ এনেকৈ মাৰি ল'ব। এয়া চাওক, আমাৰ ডোটো তৈয়াৰ হৈ গ'ল। এনেকৈ তেল এতিয়ালৈকে দিয়া নাই, ইয়াত তেল ব্যৱহাৰ কৰা হোৱা নাই। এতিয়া চাওক, আমি তেলটো অকণমান হাতত এনেকৈ তেল লৈ এনেকৈ সানি থ'ব। সানি থৈ তাক 2 ঘণ্টা 3 ঘণ্টামান ৰেষ্ট কৰিবলৈ দিব। এতিয়া চলেখিনিৰ কাৰণে লৈছোঁ এয়া কাবুলী বুট, পিঁয়াজ, বিলাহী, আদা, নহৰু, অকণমান গৰম মছলা, শুকান গৰম মছলা। পিঁয়াজখিনি ভালকৈ অলপ ধুনীয়াকৈ সৰু সৰুকৈ এয়া কাটি লৈছোঁ আৰু বিলাহীখিনিও অকণমান পিচি লৈছোঁ। তাৰপাছত এয়া চাওক, বিলাহীখিনি পিচি লৈছোঁ আৰু পিঁয়াজ অলপ সৰহকৈ লাগে ইয়াত। মই আধা কেজি কাবুলী বুট লৈছোঁ, গতিকে পিঁয়াজ প্ৰায় 6-7টামান দিছোঁ। বিলাহীও তেনেকৈ 4-5টামান বিলাহী লাগে। পিঁয়াজ আৰু বিলাহীখিনিয়ে ইয়াৰ মেইন। এয়া চাওক, মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তাত প্ৰথমতে দিছোঁ কেইটামান জিৰা আৰু এতিয়া এয়া পিঁয়াজখিনি প্ৰথমতে ভালকৈ ভাজি ল'ব। পিঁয়াজখিনি এয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি ভজাৰ পাছত এয়া দিলোঁ বিলাহী। বিলাহীখিনি দি দিয়াৰ লগালগ আপুনি তাত প্ৰথমতে আমি নিমখ দি দিব লাগিব। তেতিয়া নিমখখিনি দি দিয়াৰ লগালগ নিমখ আৰু পিঁয়াজ আৰু বিলাহী খুব ভালকৈ গলি যায়। তেতিয়া আমি ভালকৈ ভাজি ল'ব লাগিব। নিমখ, হালধি আৰু অকণমান ৰঙৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ দি দিলোঁ। এতিয়া আমি ইয়াক অলপ ভালকৈ ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ মিক্সাৰটো এয়া বনাই ল'ব। এইটোতে আপোনাৰ গোটেই টেষ্টটো ইয়াতে সোমাই থাকে। এইখিনি বেলেগ মছলা আমাক নালাগে। এই মছলাখিনি যদি আপুনি খুব ধুনীয়াকৈ বনাই লয় তেতিয়াহ'লে আপোনাৰ চলেখন ভাল হ'বই। এয়া চাওক, দিছোঁ দৈ। ইয়াৰ লগত দৈ দি দিছোঁ। দৈখিনি অলপ ফেটি পেলাই ভালকৈ এনেকৈ দি দিব। দৈ দি দিয়াৰ লগালগ অকণমান পানী দি দিছোঁ। দৈ বাতিটো দি পেলাই পানীখিনি অকণমান দি দিছোঁ। এয়া চাওক, পানী গোটেই পিঁয়াজ, নহৰু, আদা গোটেই মিক্সাৰখিনি ইয়াত সোমাই আছে। এতিয়া মই এয়া চানাখিনি ইয়াত দি দিম। চানাখিনি ইয়াত দি পেলাই ভালকৈ অলপ লৰাই দিব। লৰাই দিয়াৰ লগালগ আপুনি চাওক, ৰংটো এতিয়া ধুনীয়াকৈ উঠি আহিছে। এতিয়া আমি ইয়াত গৰম পানী দিম। গৰম পানী আপোনাৰ হিচাপত গৰম পানী দি দিব। মই আধা কেজি চলে লৈছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ল'ব, কম বেছি পৰিমাণৰ। কম মানুহ হ'লে কমকৈ ল'ব, বেছি মানুহ হ'লে বেছিকৈ ল'ব। এতিয়া হৈ গ'ল। এইখিনি আমি প্ৰেছাৰ কুকাৰ ইয়াত ঢাকন মাৰি দিলোঁ। তাক ঢাকন মাৰি দি আপুনি প্ৰায় 15-20 মিনিটমান চলেখিনি বনাব লাগিব। চলেখিনি হৈ থকালৈকে আমি এয়া ভটোৰেখিনি বনাই লওঁ। এয়া চাওক, ভটোৰে লাডুৰ পৰা এতিয়া আমি এনেকৈ বেলি ল'ম। বেলাটো আপোনাৰ যেনেকৈ ইচ্ছা তেনেকৈ বেলিব পাৰে। মই এনেকুৱা শ্বেপত বনাইছোঁ। আপুনি আপোনাৰ নিজৰ ইচ্ছা অনুসৰি বনাব। একেবাৰে গোল নহ'লেও হ'ল। মই এনেকুৱাকৈ বনাইছোঁ। এয়া চাওক, এতিয়া আমি ভাজিম ধুনীয়াকৈ। বেলিবলৈ খুবেই ভাল হৈ যায়। 2 ঘণ্টামান ৰেষ্ট হোৱাৰ পাছত সি ফুলি যায়। ফুলি হোৱাৰ পাছত এয়া চাওক, এতিয়া ভাজিবলৈ খুবেই ভাল। শুকান আটা ব্যৱহাৰ নকৰিলেও হয় বেলিবলৈ। যদি আপোনাৰ দিগদাৰ হয় শুকান আটা অকণমান ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু শুকান আটা ব্যৱহাৰ কৰা নাই। এয়া চাওক, কিমান ধুনীয়াকৈ ফুলি আহিছে। ভটোৰেখন ধুনীয়াকৈ ফুলি আহিছে। এনেকৈ বেছিকৈ লৰাব নালাগে। সি ধুনীয়াকৈ ফুলি আহে। ফুলি অহাৰ পাছত ইখনৰ পাছত সিখনকৈ আপুনি ভাজি যাব পাৰে। খুব বেছি গেছৰ ফ্লেমটো বেছি হাইত নাৰাখিব। এই আমাৰ ভটোৰাখন হৈ গৈছে। এখন দুখনকৈ তেনেকৈ ভাজি থাকিব। গৰমে গৰমে ভাজি খাবলৈ খুবেই ভাল। এখন হৈ গ'ল। এতিয়া আমি চাওঁ চলেখন কেনেকুৱা হ'ল। এয়া চাওক, প্ৰায় 15-20 মিনিটমান মই চলেখন বনালোঁ। চলেখন এয়া প্ৰেছাৰ কুকাৰ ঢাকন খুলিলোঁ। চাওক কিমান ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াৰ লগত অকণমান বাটাৰ দি দিছোঁ। এয়া বাটাৰ দি দিছোঁ। বাটাৰে তাৰ টেষ্টটো আৰু ধুনীয়া কৰে। বাটাৰ দিলোঁ আৰু এয়া অকণমান কচুৰি মেথি এনেকৈ হাতৰ তলুৱাৰেদি মোহাৰি তাক দি দিব। তাৰ সুগন্ধটো খুবেই ধুনীয়া হয়। কচুৰি মেথি মিলাই দিলোঁ। আপুনি ধনিয়া পাতো দিব পাৰে। ধনিয়া পাত সদায় পোৱা নাযায় কাৰণে কচুৰি মেথিটো থাকেই। কচুৰি মেথি দি দিলোঁ। এতিয়া আমি প্লেটিং কৰোঁ। এয়া চাওক, ভটোৰা ৰেডি আৰু আমাৰ চলেখনো ৰেডি হৈ গ'ল। চলে আমি বাতিত এয়া দি গৈছোঁ। খাবলৈ ৰেডি হৈ আছে। এয়া চাওক,
চোলেখন চাওক কিমান ধুনীয়া তাৰ কালাৰ হৈ গৈছে। বেছি মছলা নালাগে ইয়াত। আপুনি চোলে মছলা আপুনি ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু নাই কৰা। চোলে মছলা নালাগে, এনেকৈও দিব পাৰে। এয়া চাওক, আপুনি যিকোনো অকেজনত এইটো খাব পাৰে। সদায় লুচি ভাজি খোৱাতকৈ কেতিয়াবা কিবা ঘৰত পাতিলে এইবিধ বনাই চাবচোন। এনেকৈ খুব কম সময়তে অলপমান প্ৰিপেৰেশ্যন কৰিলে হৈ যায়, বেছি সময়ো নালাগে, খাবলৈও সকলোৱে খুব ভাল পায়। এয়া চাওক, যিকোনো অকেজনত খাব পাৰে। ইয়াৰ লগত আপুনি ইচ্ছা কৰিলে দৈ অকণমান ল'ব পাৰে, দৈও ইয়াৰ লগত খাই খুব ভাল লাগে। চোলেৰ ওপৰত অকণমান দৈ মিলাই ল'ব পাৰে, টমেটো চচো অকণমান দি ল'ব পাৰে, তেতিয়াও ইয়াৰ সোৱাদ খুব ভাল লগা হয়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।